नमस्कार छात्र छात्री स्वागतम जानाइছো মোৰ অন্য এটি নতুন ভিডিওলে। আজি আমি ক্লাস 10 ম্যাথছৰ অনুশীলনী 1.2 ৰ সকলো প্ৰশ্ন উত্তৰ কৰিম। আমাৰ প্ৰথম প্ৰশ্নটো দিয়া হৈছে দেখুৱা যে √5 অপৰিমেয়। সমাধান যেহেতু √5 অপরিমেয় দেখাব লাগে আমি কি করি ধরো বিরুদ্ধভাবে √5 পরিমেয় বলি আমি বিরুদ্ধভাবে ধরিলাম। যেহেতু কোনো একটা সংখ্যা পরিমেয় হলে তাক আমি p/qr লিখিব পাৰো, অর্থাৎ √5 p/qr কি সমান, যত ab অখণ্ড মৌলিক, অখণ্ড সহমৌলিক আৰু b not equal to 0। এতিয়া সমাধান কৰা এই b টো হৰণ ইয়াত আহিলে পূৰণ, এখানে থাকি গল 5 √5b equal to a মাত্র থাকি গল। এতিয়া আমি কি কৰিম a কোটো সাইডে বা এই সাইডে আনি আৰু 5b টো ইকুৱেলত দি দিম। দুইফালে বৰ্গ কৰি পাম আমি, দুইফালে বৰ্গ কৰি দিয়া ইয়াত লিখা বৰ্গ কৰি দুইফালে আমি বৰ্গ কৰিলে পাম a স্কয়াৰ ইকুৱেল টু স্কয়ারে √5 और √2 কাটা গল আৰু এই স্কয়াৰটো ইয়াত দিলে b স্কয়াৰ কাটি দেখাব না লাগে। গতিকে আমি a স্কয়াৰৰ মান পালো 5b স্কয়াৰ, এক বুলি ধৰা। ইয়াত আমি কি দেখিলো যে a স্কয়াৰক a স্কয়াৰ ইকুৱেল টু 5b স্কয়াৰ, অৰ্থাৎ a স্কয়াৰক পাছেৰে বিভাজ্য। a স্কয়াৰক পাছেৰে বিভাজ্য তেন্তে যদি a স্কয়ার এক পাছেৰে বিভাজ্য হয় তেন্তে a কো পাছেৰে বিভাজ্য হ'ব। আকৌ আমি ধৰি লওঁ a ইকুৱেল টু 5c, য'ত c not equal to 0। এটা আমার সমীকরণ 2। এতিয়া 1 আৰু 2 পৰা যেহেতু একত a স্কয়াৰ ইকুৱেল টু 5b স্কয়াৰ আছিলে, অৰ্থাৎ আমি a স্কয়াৰৰ ঠাইত কি লিখিব পাৰো, এইটো লিখিলে a স্কয়াৰ ইকুৱেল টু 5b স্কয়াৰ। এই a স্কয়াৰৰ ঠাইত আমি কি লিখিব পাৰো 5c, a ঠাইত লিখি দিয়া 5c ওপৰত স্কয়াৰ, ইয়াত 5b স্কয়াৰ, 5 5 গুণ 25 আৰু c ৰ ওপৰত স্কয়াৰ হলে c স্কয়াৰ আৰু ইয়াত 5b স্কয়াৰ। এই 5 ৰে কাটি দিয়া 5 পায়, গতিকে 5c স্কয়াৰ ইকুৱেল টু b স্কয়াৰ। এন্ডাই আমি পালো যে b স্কয়াৰৰ মান কাৰ সমান 5c স্কয়াৰৰ সমান। ইয়াত একেদৰে আমি কৰিম, ইয়াত b স্কয়াৰক পাছেৰে বিভাজ্য তেন্তে যদি b স্কয়াৰ পাছেৰে বিভাজ্য হয় তেন্তে b কো পাছেৰে বিভাজ্য হ'ব। এটাকে আমি কি পালো যে a স্কয়াৰ আৰু b স্কয়াৰ দুয়োটাৰে সাধাৰণ উৎপাদক কি আছে 5 আছে। এতেকে a আৰু b
সংখ্যা দুটাৰ দুইফালে সাধারণ উৎপাদক 5 সাধারণ উৎপাদক 5 যেহেতু দুইটারে সাধারণ উৎপাদক 5 অর্থাৎ সিহঁত সহমৌলিক হব নোৱাৰে কাৰণ সহমৌলিক সংখ্যাৰ একৰ বাহিৰে আন কোনো উৎপাদক নাথাকে কিন্তু a আৰু b উৎপাদক কিমান পালো আমি 5 পালো অর্থাৎ a আৰু b অখণ্ড সহমৌলিক লোৱা ধাৰণাটো ই বিৰোধিতা কৰে যেহেতু a আৰু b আমি সহমৌলিক ধৰিব নোৱাৰো অৰ্থাৎ পৰিমেয় সংখ্যা নহয় তেন্তে √5 পৰিমেয় সংখ্যা নহয় কাৰণ এই দুটা সমান ধৰিছো আমি গতিকে √5 পৰিমেয় ধৰা পৰিমেয় ধাৰণাটো আমাৰ ভুল এতেকে √5 এটা অপৰিমেয় সংখ্যা যেহেতু √5 পৰিমেয় ধৰাৰ ধাৰণাটো ভুল অৰ্থাৎ ই কি হ'ব অপৰিমেয় সংখ্যা হ'ব আমাৰ 2 নম্বৰ প্ৰশ্নটো হ'ল দেখুৱা যে 3 + 2 √5 অপৰিমেয় বুলি একেদৰে আমি কৰো ধৰো বিৰুদ্ধভাৱে √5 পৰিমেয় এতেকে যিকোনো সংখ্যা পৰিমেয় হলে কি কাৰ সমান p/q বা a/b ৰ সমান ইয়াত লিখি লিয়া a/b যত a b সহমৌলিক অখণ্ড আৰু b not equal to 0 এটাৰ সমাধান কৰা 3 টো প্লাস আছে ইকুৱেলৰ ফটো সাইড লৈ যোৱা মাইনাস হ'ব -3 হ'ব b2 লিখা 3 into b 3b আকৌ 2 পূৰণ ফটো সাইড হলে হৰণ হলে ফটো সাইডত b আছে হৰণৰ ঠাইত b লগত পূৰণ হৈ যাব আৰু ওপৰত থাকিব a - 3b ইয়াত a 3b 2b সহমৌলিক অখণ্ড আৰু যেহেতু এই দুটা এইবোৰ সহমৌলিক অখণ্ড গতিকে a - 3b/2b পৰিমেয় আৰু a - 3b পৰিমেয় হলে অৰ্থাৎ এইটো পৰিমেয় হলে √5 আমি কি ধৰিম পৰিমেয় হ'ব অৰ্থাৎ √5 টো পৰিমেয় কিন্তু আমি অথনিয়ে কৰিছো যে √5 এটা অপৰিমেয় সংখ্যা সেই ধাৰণাটোৰ আমাৰ বিৰোধিতা কৰে কিন্তু ই √5 অপৰিমেয় সেই সত্যটোৰ অপৰিমেয় সেই সত্যটোৰ বিৰোধিতা কৰে এতেকে লিখি দিয়া
p plus 2 root 5 অপরিমেয় সংখ্যা প্রমাণিত। 3 নম্বৰ প্ৰশ্নটো দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয়। প্ৰথম দিয়া হৈছে √2 ভাগৰ 1। সমাধান ধৰো বিৰুদ্ধভাৱে 1/√2 পৰিমেয়। এতেকে 1/√2 পৰিমেয় অৰ্থাৎ আমি ইয়াক কাৰ সমান লিখিব পাৰো a/b, য'ত ab অখণ্ড সহমৌলিক আৰু b not equal to 0। দুয়োফালে ভগ্নাংশ থাকিলে আমি উল্টাই দিম, অৰ্থাৎ এই একক তলত আনিলে লিখিব নালাগে আৰু ইয়াৰ b টো ওপৰত আনি দিয়া, এইটো তলত, এই এইটো নিলিখিলেও হয় একটো। এতিয়া আমি দেখিলো যে √2 ইকুৱেল টু b/a। ইয়াত a আৰু b অখণ্ড সহমৌলিক। গতিকে b/a পৰিমেয়, আৰু b/a পৰিমেয় হলে b/a পৰিমেয় হলে √2, অৰ্থাৎ √2 পৰিমেয়। কিন্তু ই √2 অপৰিমেয় হোৱাৰ সত্যটোৰ বিৰোধিতা কৰে। এতেকে আমি গম পালো যে 1/√2 অপৰিমেয়। 3 দ্বিতীয় প্ৰশ্নটো হ'ল 7√5। ইয়াকো একেদৰে কৰিম। ধৰো 7√5 পৰিমেয়। যেহেতু 7√5 পৰিমেয়, ইয়াকো আমি কাৰ সমান লিখিব পাৰো a/b, য'ত ab অখণ্ড সহমৌলিক আৰু b not equal to 0। √5 অকলে থোৱা, 7 পূৰণ সৌটো সাইড গলে হৰণ, হৰণ হলে কাৰ লগত পূৰণ হ'ব 7ৰ লগত b পূৰণ কৰি দিয়া। ইয়াত আমি কি পালো, √5 টো অকলশৰীয়া হৈ গল আৰু এইপিনে পালো a/7b। ইয়াত a/7b অখণ্ড সহমৌলিক, এইবিলাক অখণ্ড সহমৌলিক। গতিকে যেহেতু অখণ্ড সহমৌলিক হলে সেই সংখ্যাটো কি হৈ যাব, পৰিমেয় হৈ যাব। আৰু a/7b পৰিমেয় হলে এই সংখ্যাটো পৰিমেয় হলে √5 পৰিমেয়।
অর্থাৎ √5 পরিমেয়। কিন্তু এই √5 অপরিমেয় হওয়ার সত্ত্বেও অপরিমেয় হওয়া সত্যৰ বিৰোধিতা কৰে। সত্যৰ বিৰোধিতা কৰে। গতিকে ইয়াৰ এই সংখ্যাটো পৰিমেয় পালো আৰু √5 টো আমি অপৰিমেয় পালো, অৰ্থাৎ গোটেই সংখ্যাটো কি হৈ যাব অপরিমেয়। এটাকে 7√5 অপরিমেয় প্রমাণিত। প্রশ্ন নম্বর 4, এটা অশূন্য পরিমেয় সংখ্যার এটা অপরিমেয় সংখ্যার পূরণফল। আমি করার আগতে এটা উদাহরণ লৈ বুঝি লওঁ। এটা অশূন্য পরিমেয় সংখ্যা ধৰিলো 5 আৰু এটা অপরিমেয় সংখ্যা ধৰিলো √5। এই দুটাৰ পূৰণফল কৰা, পূৰণফল কি হ'ব 5√5। আৰু আমি আগতেই প্ৰমাণিত কৰিছো যে ৰুটৰ সংখ্যা যেতিয়া মৌলিক সংখ্যা থাকে তেতিয়া আমি তাক পরিমেয় কৰিব নোৱাৰো, অৰ্থাৎ এই গোটেই সংখ্যাটো কি অপরিমেয়। অৰ্থাৎ ইয়াত যোৱা এটা অশূন্য পরিমেয় সংখ্যা আৰু এটা পরিমেয় সংখ্যাৰ পূৰণফল, অশূন্য পরিমেয় সংখ্যা আৰু অপরিমেয় সংখ্যাৰ পূৰণফল সদায় অপরিমেয়। অপশন নম্বৰ এ টো আমাৰ শুদ্ধ। 6 নম্বৰৰ প্ৰশ্নটো হ'ল, প্ৰশ্নত উক্তি আৰু যুক্তি দিয়া হৈছে। মই অপশনবোৰ লিখা নাই, ইয়াত বোৰ্ডত নাটে বুলি অপশনবোৰ লিখা নাই, তোমালোকে কিতাপত চিনটো চাই পেলাই দি ল'বা। আমাৰ উক্তিয়ে √2 + √5 এটা অপরিমেয় সংখ্যা। আমি জানো যে যেতিয়া √2 বা √5 যেতিয়া মৌলিক সংখ্যা ৰুটৰ ভিতৰত থাকে সেইবোৰ সদায় অপরিমেয়। গতিকে আমাৰ প্ৰথম উক্তিটো সত্য। এতিয়া দ্বিতীয় যুক্তিটো চোৱা, যদি p আৰু q ধনাত্মক মৌলিক, ধৰা p ৰ মান 2 আৰু q ৰ মান 5, এইবোৰ দুটাই ধনাত্মক মৌলিক সংখ্যা, অৰ্থাৎ প্লাস চিন থকা। ইহঁতক যদি আমি ৰুটৰ ভিতৰত থওঁ এইবিলাক কি হ'ব অপরিমেয় সংখ্যা। গতিকে এইটো সত্য, অর্থাৎ যুক্তি আর আমার উক্তি এর শুদ্ধ ব্যাখ্যা হয়। যুক্তি আর কি কৈছে, যদি p আর q ধনাত্মক মৌলিক হয় অর্থাৎ 2 আৰু 5 আৰু সিহঁতৰ যেতিয়া বৰ্গ কৰো আমি কি পাওঁ, এটা অপরিমেয় সংখ্যা পাওঁ। আমি সিদ্ধ কৰি চালো। গতিকে আমি লিখো দুইটাই উক্তি আৰু যুক্তি সত্য। শুদ্ধ উত্তৰটো কিতাপত আছে অপশন নম্বৰ এ। উক্তি আৰু যুক্তি আর দুইটাই সত্য আৰু যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা। আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰটো সম্পূৰ্ণ হ'ল। তোমালোকে কিতাপত চিনটো দি লোৱা। মই 7 নম্বৰৰ প্ৰশ্নটো উক্তি আৰু যুক্তি দিয়া হৈছে, মই বিকল্পবোৰ লিখা নাই, তোমালোকে কিতাপত চাই চিনটো দি ল'বা। মই বুজাই দিম তোমালোকক। উক্তি √a এটা অপরিমেয় সংখ্যা যেতিয়া a এটা মৌলিক সংখ্যা হয়। ধৰা a এর মান এর মান 1, এর মান 2, 3, 5, 7 যিকোনো এটা মৌলিক সংখ্যা, আৰু ইয়াত যেতিয়া ৰুট কৰো
অর্থাৎ যদি 2 হয় 2ত ৰুট কৰা, 3 হলে 3ত ৰুট কৰা, 5 থাকিলে 5 ৰুট কৰা। মৌলিক সংখ্যাৰ যেতিয়া বৰ্গমূল কৰো তেতিয়া আমি কি সংখ্যা পাওঁ? সদায় অপৰিমেয় সংখ্যা পাওঁ। গতিকে আমাৰ উক্তি এটো সত্য। এটা যুক্তি আৰটো চোৱা। যুক্তি আৰে কৈছে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা। হয়নে নহয়? সিদ্ধ কৰি চাওঁ। এটা মৌলিক সংখ্যা ললো 2, ইয়াৰ বৰ্গমূল কৰি চোৱা √2, অৰ্থাৎ বৰ্গমূল √2 কি নহয়? পৰিমেয় সংখ্যা নহয়, কাৰণ আমি ইয়াক ৰুটৰ পৰা ওলাব নোৱাৰো, অৰ্থাৎ ই এটা অপৰিমেয় সংখ্যা। অপরিমেয় সংখ্যা। এই উক্তিও সত্য, অর্থাৎ আমি এই যুক্তি ব্যবহার করি এই উক্তিটো সত্য বুলি বিবেচনা কৰিছো, কাৰণ এই যুক্তিটোৱে কৈছে মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা, আৰু আমি এই ধৰিলো এটা মৌলিক সংখ্যা এটা ৰুট কৰিলে আমি কি পাওঁ? অপৰিমেয় সংখ্যা পাওঁ। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব এটাকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ, উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য আৰু যুক্তি আৰ উক্তি শুদ্ধ ব্যাখ্যা। ধন্যবাদ থাকিল আপোনালোকক মোৰ ভিডিঅ'টো চাবলৈ, আৰু কমেন্ট বক্সত জনাব যে মোৰ পঢ়োৱাৰ ধৰণটো আপোনালোকক কেনেকুৱা লাগিল। আজিৰ কাৰণে ইমানেই। আশা কৰোঁ আপোনালোকে অহা ভিডিঅ' চাব।